বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সুখ দুখ খং ৰাগ জোচ টেনশ্যন এনজয় সকলোবিলাক আমাৰ চইচ হয়, কোনেও আমাক দিব নোৱাৰে, আমিহে লওঁ। কিছুমানে মাহত 1 লাখ টকা ইনকাম কৰিও বেয়া টেনশ্যনত আছে, সি টেনশ্যনটো চইচ হিচাপে লৈছে। আৰু কিছুমানে মাহত 5,000 টকা ইনকাম কৰি সুখত আছে, জীৱনটো সুখত থাকি মৰি যাব, কাৰণ সুখটো সি চইচ হিচাপে লৈছে। তো এটা কথা মনত ৰাখক, এভৰিথিং ইজ চইচ। আমাৰ মাইণ্ডৰ ভিতৰত আছে এই দুনিয়াখন, মাইণ্ডৰ বাহিৰত একো নাই। আজি যদি আপোনাক কোনো ছোৱালী পাত্তা দিয়া নাই, আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি বেলেগ আপাক লগাব চেষ্টা কৰি আছে, বা আপুনি ভাল পোৱা ছোৱালীজনীয়ে যদি আপোনাক পাত্তা দিবলৈ চেষ্টা কৰা নাই, নাভাবিব এইটো বেয়াৰ কাৰণে হৈছে বুলি, এইটো ভালৰ কাৰণে হৈ আছে। কিজানি আপোনাৰ জীৱনটো সেই ছোৱালীজনী ধ্বংস কৰিলেহেঁতেন, কিজানি ভগৱানে আপোনাৰ বাবে সেই ছোৱালীজনীতকৈও ভাল কোনোবা ছোৱালী ৰাখি এইখন বাইকত এনেকে বহি যদিও চলাব নোৱাৰো, একবাৰ ফিলটো লৈ লওঁ। আৰু বাইকখন একবাৰ চাওক, মই বাইকখন দেখাই দিছোঁ, বাইকখনত যি যি প্ৰয়োজনীয় সেইবিলাকহে আছে। এই বাইকখনে মোক এটা কথা শিকালে যে জীৱনত যদি ওপৰলৈ উঠিব লগা হয়, যিবিলাক প্ৰয়োজন নোহোৱা বস্তু জীৱনত সেইবিলাক বাদ দিব লাগিব। এই বাইকখনত চাওক মাতগাজ চাতগাজ খুলি থৈ দিছে, তো আপুনিও জীৱনৰ পৰা প্ৰয়োজন নোহোৱা বস্তুবিলাক বাদ দি দিয়ক, তেতিয়াহে ওপৰত উঠিব পাৰিব। লাইফটোৱে ইমান চিৰিয়াছ নহয় মোৰ মতে। আমি আজি আছো কালি মৰি যাম, বা ক'ব নোৱাৰো কি হয় কালিৰ কথা। তো সেইবাবে ভাবো কি প্ৰতিটো মুমেণ্ট এনজয় কৰিব লাগে, যেনেকৈ আছো তাত হাঁহি ফূৰ্তি থাকিব লাগে, আৰু বহুত বেছি এক্সপেক্টেশ্যন ৰাখি আৰু জীৱনটো যে কিবা হৈ যায় চিৰিয়াছ হৈ